আজি ভেৰগাঁও ব্লক কমিটিৰ দলৰ জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আজি টোটেল 1300+ জইনিং কৰিছে। ইয়াৰ ভিতৰত আছে 600+টো UPPLৰ আৰু 400+টো BJP, 100+ কংগ্ৰেছ আৰু বাকী নতুনকৈ জইনিং কৰিছে। মুঠতে 1300+। তো মই যেনেকুৱা লাগি আছে এতিয়া আমাৰতো চৰকাৰে নাই, এতিয়া বিজেপিৰ কোনো চৰকাৰ নাই। তথাপিও UPPLৰ পৰা আৰু BJPৰ পৰা পোৱাটো কমি অহা নাই। যোৱাকালিও মানে টোটেল UPPLৰ 400+ আৰু BJPৰ 400+ এনেকুৱা জইনিং কৰিছে। এই কিবা শুক্লা চেম্পাৰ সমষ্টি। তো এনেকুৱা লাগি আছে মই মানে কোনে বেছি জইনিং কৰিব পাৰে। BPF দলত সোমাবৰ কাৰণে BJPয়ে বেছি পাৰে, UPPLে বেছি পাৰে। কম্পিটিশ্যন হোৱাৰ নিচিনা লাগি আছে যিটো দেখিবলৈ পাইছে। তো প্ৰত্যেকবাৰে আমি যিমান ওদালগুৰি বা হৰিচিঙা বা মৈদাইগুৰি এইবিলাক সমষ্টিত জইনিং যিটো চেৰিমনিয়েল প্ৰগ্ৰাম কৰিছে, ইয়াতে মানে সমান BJPৰো কম নহয়। UPPL যদি 100জন সোমায়, BJPৰ 80জনমান থাকিব এনেকুৱা। তো মই ধৰিব পৰা নাই UPPLে চৰকাৰ চলাই আছে, BJPয়ে সহায় কৰিছে। কিবা BJP আৰু UPPLৰ মাজত ৱাৰ্কাৰ বা কৰ্মীসকলৰ মাজত ভিতৰীয়া কিবা কিবি নিশ্চয় হৈ আছে, যাৰ ফলত যদি UPPLে এনেকুৱা BPFত সোমাব পাৰে, BJPও আমিও সোমাম এনেকুৱা হৈ আছে। UPPL 100জন যদি হয়, BJP 80জন হ'ব, এনেকুৱা কম্পিটিশ্যন হৈ আছে। তো যে হওক আমাৰ BPFৰ কাৰণে ভাল এইটো। আৰু আগন্তুক যিটো 2024 যিটো নিৰ্বাচন হ'ব MP, ইয়াত আমি দৰং ওদালগুৰিত আমি কেণ্ডিডেট দিমেই, কোকৰাঝাৰতো দিম। মুঠতে 2টা লোকসভাত আমি BPFে কেণ্ডিডেট দিম। এইখিনি কথা মোৰ কথা নহয়, এইবিলাক প্ৰশ্ন মোক সুধি লাভ নাই। এইটো ৰাইজে ক'ব UPPLে কি কৈছে, UPPLে আজিৰ দিনত কি কাম কৰিছে, কিমান ছাকচেছ হৈছে, আজি 3 বছৰত কি কৰিলে, সেইবিলাক ৰাইজে দেখি আছে। ৰাইজে চাইহে আজি UPPL এৰি পেলাই আজি আমাৰ BPF দলত সোমাইছে। সেইটো UPPLত কোন কি কৈ আছে কৈ থাকক, আমাৰ ক'ব লগা একো নাই। আমি কিন্তু UPPL নিচিনা জৰিমনা দি পেলাই আমাৰ দলত সোমাব লাগে, জৰিমনা দি পেলাই আমাৰ BPFত আহিব লাগে, এনেকুৱা আমি কেতিয়াও এনেকুৱা কৰা নাই। ৰাইজে উইলিংলি আহিছে, আমি জাষ্ট গাড়ী প্ৰভাইড কৰিব পাৰিব লাগে, সেইটোৱেই। UPPLহে যদি আমাৰ মিটিঙত যদি নাহে, তেতিয়াহ'লে 1000 টকা ফাইন লাগিব। আমাৰ মিটিঙত যদি নাহে, তেতিয়াহ'লে PMAY ঘৰ নাপাব। আমাৰ মিটিঙত যদি নাহে, অনেক স্কিম এনেকুৱা থাকি দিব, এনেকুৱা মুঠতে UPPLে এনেকুৱা দাবী ধমকি দি পেলাইহে UPPLৰ মিটিঙত বহুতে মানুহ আনে বা আহে বুলি বাধ্য কৰে। কিন্তু আমি আজি কোনো পাব্লিকক আমি হাৰাশাস্তি কৰা নাই। নিজে আমি গাড়ী দিছে হয়, আহিবৰ কাৰণে আমি গাড়ী দিছে, ইহঁতে নিজে আমাৰ আমি গাড়ী প্ৰভাইড কৰিছে, এই গাড়ীত উঠি পেলাই নিজে যোগদান কৰিবলৈ আহিছে। আমি কাকো এনেকুৱা জৰিমনা দি পেলাই আমাৰ BPF দলত সোমাব দিয়া নাই। এইবিলাক টিটলাৰী শাসনটো প্ৰমোদে চলাই আছে, মই সেনেকুৱা চলা নাই। মই যদি এনেকুৱা শাসন চলালে হয়, এনেকুৱা আকৌ ঘূৰি নাহিলে হয়, UPPL কৰা BJP কৰা হ'ব। এইবিলাক বাদে, এইবিলাকৰ প্ৰশ্নৰ উত্তৰ নাই। অশোক সিংহালে কৈছে ছাৰ কোকৰাঝাৰত এইটো মই দিছপুৰত কৈছোঁ, মই নাযাওঁ। আমাৰতো হ'ল BTCত, আমি BTC লৈ ব্যস্ত। আমাৰ BTC বাচাও। অশোক সিংহালে কোন হয় কোন নহয় মই এইবিলাক চিনি নাপাওঁ, দেখাও নাই মই এইবিলাক। ছাৰ বংশু আৰু BPF এটা মুদ্ৰাৰ ইপিঠি বুলি কৈছে, এইটো মোৰ কথা নহয়। কোনে কৈছে সিহে জানিব, মই নাজানো। ৰাভা আৰু গাৰোচেল আমি গঠন কৰিব। অহা 16 তাৰিখত নাওকাটাত আমাৰ CWC মিটিং আছে, তাতে আমি আলোচনা কৰি নিশ্চয়। প্ৰমোদ বৰুৱাই কৈছে হাগ্ৰামা মহিলাৰ ক্ষমতা হেৰুৱাৰ বাবে আবুল তাবুল মুক্ত বুলি কি ক'ব এই ক্ষেত্ৰত? এইবিলাক প্ৰশ্নৰ উত্তৰ নাই মোৰ।